আৰু আজি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকাৰী লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই সব স্পষ্ট কথা কওঁ দেই মোৰ লোক ধাক একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে সব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মই কৈ আছোঁ শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠাৰ কাৰণ আছে সাহিত্য সভাত পেকেট এটা দিছে মস্ত বহাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লোঁ তেওঁ ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই চবকে ভাত খুৱাইছোঁ সাহিত্য সভাই ভাত খোৱা নাই কিন্তু মই খাইছোঁ আৱাজ অনলি ওৱান মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ হা যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে ৱাই চ' পৰমানন্দ ৰাজবংশী মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা He's doing bad. মই ইমান দিনে শুনি আছিলোঁ মই আজি ডাইৰেক্টলি গালি পাৰিছোঁ মই ডাইৰেক্টলি গালি পাৰোঁ চবকে আৰু কাৰোবাৰ গালি পাৰিব আছে নেকি সৰ্বদাক অলপ আছে কিন্তু সৰ্বদাক মই ইয়াত নিদিওঁ কাৰণ সৰ্বদা মোৰ বহুত ক্ল'জ হয় সদায় মই ঘৰত আমি কথা পাতিম গালি নমক সদায় গালি বুলি মনৰ হি ইজ লাইক মাই ব্ৰাদাৰ elder brother খালি দে ট্ৰাইং ইট বাট খালি অকণমান এটা এই কনষ্টিটিউশ্যন মই পলিটিচিয়ান নিচিনা হৈ গ'ল ন so bad let's sing কিবা এটা কথা থাকি গ'ল কিন্তু মই ভাবি আছোঁ এতিয়া কি মই I want to say it like মই মিডিয়াতকৈ ভাল নাপাওঁ মই মানুহৰ আগতকৈ ভাল পাওঁ এই মিডিয়া চিডিয়া মই ইমান ভাল নাপাওঁ কাৰণ অসমত মিডিয়া মই জন্ম দিছোঁ প্ৰথম এইটো কোনেও নাজানে অসম মিডিয়া প্ৰথম যেতিয়া আহিছে I was the main key guy নিউজ লাইভ পিছত NTV তাৰ আগতে প্ৰাগ নিউজ তাৰপিছত নিউজ লাইভ I was there সেইকাৰণে মিডিয়া মোক ঝেং কৰিলে মোক খং উঠে বিকজ I'm a part of them কিন্তু মই পইচা নাপাওঁ তাহাঁতৰ পৰা এটা বেংগলী গান গাওঁ মই বাংলাত ইমান কাম কৰোঁ এই বিহু দেৰি আছো আকৌ আহিম নহয় কি বিহু এনি টাইম বিহু নহয় এতিয়া বিহু ছিজন নহয় নাই অকল